নমস্কাৰ বন্ধুসকল, মই মানে আজি আপোনালোকক দেখুৱাম মোৰ ঘৰতে বনোৱা বাদ্যযন্ত্ৰৰ লগতে অন্য কিবা কিবি বস্তু যিবোৰ মই ঘৰতে বনাওঁ। এয়া চাব, এয়া মানে বিক্ৰীৰ কাৰণে বনাইছোঁ। এইখিনি বাঁহী, তাৰপিছত এইটো এমচিলৰ পেঁপা, তাৰপিছত প্লাষ্টিকৰ বাঁহীও আছে। এয়া গগনা, এয়া বৰচুঙাৰ পৰা বনোৱা বৰ গগনা। তাৰপিছত এইখন মানুহজনীয়ে বনাইছিলে গগনা, এইখন হৈছে জুৰীয়া গগনা। তাৰপিছত এয়া হৈছে কাকৈ ফণি, এইকেইটা হৈছে মাটিৰ সুতুলি, এইটো হৈছে বাঁহৰ সুতুলি। তাৰপিছত এইখন মোৰ আগৰ ওল্ড ডিজাইনৰ কাকৈ ফণি, এইযোৰ হৈছে খৰম। এইটো হৈছে গগনা ভৰোৱা চুঙা। চুঙাত ভৰাই বিকিলে মানে দামটো অলপ বেছি হয় আৰু। এই দুখন হৈছে, এখন হৈছে লাহৰী গগনা, এখন হৈছে শালিকি ঠুটীয়া গগনা। এইটো টকা। এইখিনি হৈছে মোৰ স্কেল বাঁহী, এইটো হৈছে বেষ্টৰ। এনেকৈ আছে 12টামান বাঁহী। এইটো হৈছে বাঁহী ভৰোৱা কভাৰ, 300 টকা বাচি গৈছে, বৰা কৃষ্ণ ব্লকছ LTD। এইটো হৈছে প্লাষ্টিকৰ বাঁহী। প্লাষ্টিকৰ বাঁহীবোৰ চাইজটো ঘৰতে বনাওঁ, খালি প্লাষ্টিকটোহে কিনি আনো, পাইপটো। এইটো হৈছে বাঁহৰ বাঁহী, এইটো হৈছে বিজুলী বাঁহ। এনেই দলো বাঁহো আছে, বিজুলী বাঁহো আছে। এইটো টুপি, কাগজৰ টুপি বনাইছিলোঁ পিন্ধিবলৈ। মানে গৰমৰ দিন ন, পুৰা গৰম লাগিছে আৰু নক'ব আৰু। এয়া বিচনাৰ কাষতে থৈ দিছোঁ টেবুল ফেনখন। এয়া মোৰ ৰুমটোৰ লগতে। মোৰ ওচৰত যি যি বাদ্যযন্ত্ৰ আছে মই এটা এটাকৈ বজাই দেখুৱাম, আপোনালোকে চাব। এইটো হৈছে বেষ্টৰ বাঁহী। এতিয়া আপোনাৰ দেখিব পাইছে ইমান দীঘল। মানে বেকগ্ৰাউণ্ডৰ চাউণ্ডটো অলপ ভাল অহা নাই, ভিডিঅ'টো মানে অলপ বেয়া হৈ গৈছে বনাওঁতে। তাৰপিছতে হৈছে এপাত হৈছে গগনা, এইখন হৈছে শালিকি ঠুটীয়া গগনা। বেছি ডাঙৰ নাথাকে, সৰু থাকেই। এইখন হৈছে আপোনাৰ কি বুলি ক'ব, লাহৰী গগনা। এখন লাহৰী গগনা বুলি কয় এইখনৰ চাউণ্ডটো। এইখন হৈছে বৰ গগনা, ইয়াৰ চাউণ্ড বেলেগ কিন্তু। মানে মই যেতিয়া গগনা বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া মোক এইখন দেউতাই আনি দিছিলে গগনা, বৰ গগনা। এইটো চাইজৰ প্ৰথম বনাই বিক্ৰী কৰিছিলোঁ 70 টকাত। এতিয়া দাম আপোনাৰ বহুত হ'লগৈ, গগনা 250 টকীয়া গগনালৈকে আছে। চাউণ্ডো সেনেকৈ ভাল ভাল চাউণ্ডৰ পাব। এইখন হৈছে বৰ গগনা, দেউতা আনি দিয়া।
মানে এখন 70 টকাত আনি দিছিলে মোক গগনাখন কিনি পিনে, সেইকাৰণে মই 70 টকাত বিকিছিলোঁ। এতিয়া দেখিছোঁ বহুতে এইটো 250 টকা 300 টকা এনেকৈ গগনা বিকে। মোৰ তাকে ইমান দাম নকৰোঁ, মই 250 টকালৈকে বিকিছোঁ। 150 200 250 এনেকৈ আছে গগনা চাই আছে মোৰ। এইখন হৈছে জুৰীয়া গগনা। এইখন মই নিজে প্ৰথম বনাইছোঁ, অসমৰ ভিতৰত প্ৰথম জুৰীয়া গগনা বনাইছোঁ। এনেকুৱা গগনা কোনেও বনোৱা নাই। ইয়াতে মানে ফুটা এটা দিম, ফুটাটো মুগা সূতা বান্ধি দিম। এইটো তাৰমানে ৰামধন গগনা টাইপৰ আহিব জুৰীয়া গগনাখন। এইখন আপোনাৰ এনেই প্ৰদৰ্শনী, প্ৰথম বনাইছোঁ যিহেতু প্ৰদৰ্শনী গগনা। এইটো এটা চাইডে এনেকুৱা চাউণ্ড আহিব আৰু আনটো চাইডে এনেকুৱা। এনেকুৱা চাউণ্ড আহিলে এইটো হৈছে মাটিৰ সুতুলি। এইটো ডিজাইনটো মই দিছোঁ। এইটো আগতো বহুতে বেলেগ বেলেগ ডিজাইনৰ বনাই, এইটো মই ডিজাইন দিছোঁ। শুনক চাউণ্ডটো। আৰু এটা ডিজাইন আছে আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে কাচি জোনৰ নিচিনা, এইটো হৈছে ঢোলৰ নিচিনা ডিজাইনটো। একেই মানে চাউণ্ডটো অলপ একেই আহে। আৰু এটা দেখুৱাম আপোনালোকক বাঁহৰ সুতুলি। বাঁহৰ সুতুলিটো মানে এইটো, ইয়াক ডিজাইন দি পিনে জোঙাও কৰিব পৰা যায়, বা এইটো মই জোঙা কৰা নাই, এইটো চাৰিচুকীয়া, এইটো আপোনাৰ মানে সমান চাইজৰ দিছোঁ। এইটো এইটো মানে প্ৰতিটো স্কেলৰ বাঁহী বেলেগ বেলেগ চাউণ্ড আহে। এইটো হৈছে আপোনাৰ ই, তাৰপিছত এইটো হৈছে চি মেজাৰমেণ্ট এনেকৈ কৈ। এফৰো আছে, এফ স্কেলৰ। এইটো এফ। এই বেগটো মানে মোৰ ভাগৰ পৰিলে আপোনাৰ কিনিব গ'লে 300 টকা পৰে। মই এইটো তাৰমানে ঘৰতে যিহেতু অলপ জানো, মানে নিজে কাপোৰ কানি চিলাই থাকোঁ যিহেতু, এইটো বস্তাৰ পৰা চিলাই ল'লোঁ বেগটো। বস্তা কাটি ধুনীয়াকৈ চিলাই থৈ, মানে দুখীয়া ল'ৰা ন, 300 টকা মোৰ এনেকৈ বাচি গ'ল আৰু। এইটো চেন দিয়া আছে ধুনীয়াকৈ, চেন চিষ্টেমত দি থৈ দিছোঁ। ইয়াত ধুনীয়াকৈ দি দিছোঁ এইটো ভিতৰত। বাঁহৰ এইটো আপোনাৰ বাঁহৰ কামি এডাল ভৰাই দিয়া হৈছে ইয়াত, টাইট হৈ পেলাই স্পঞ্জ দিয়া আছে। 300 টকা বাচি গৈছে মানে এইটোৰ পৰা। খৰম এনেই সেই পিন্ধিব পৰা নহয়, এনেই হেৰিকৈ বনাইছোঁ মানে ডিজাইনটো দি পিনে। খৰমৰ ডিজাইন সজাবৰ কাৰণে এখন মনতে খেলাই থাকিলে, সেইকাৰণে বনাই দিলোঁ আৰু। মানে কাঁহৰ কাঁহী এখন আমাৰ বেয়া হৈছিলে, ফাটিছিলে ৰ'দ পাই। তাৰপিছতে এনেই পেলাই দিয়াতকৈ ভাঙিলোঁ, ভাঙি পিনে এইটো ডিজাইনত বনালোঁ, ফটো ফ্ৰেম বনাই পেলালোঁ আৰু। এইখন হৈছে কেপ্টেইন আমেৰিকা ঢাল। মানে সৰুৰ পৰা অসুৰৰ নিচিনা ল'ৰা ন, উৎপাত অলপ বেছি আছে, তো সেইকাৰণে যি টি বনাই ফুৰোঁ মানে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো। তাৰপিছত চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।